तो हेलो फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल आपलोग সকলোকে স্বাগতম আৰু আজ কাইলৈ হল বিশ্বকৰ্মা পূজা সো এতিয়া আমি গৈ আছো বজাৰত কাৰণ বজাৰ কৰিব লাগিব তো গাইস ফাইনালি বজাৰ পাই গলো আৰু এতিয়া চাবিটো লৈ লওঁ নহলে চুৰি হৈ গলে ডাইৰেক্ট ভিক্ষাৰী হৈ যাম আৰু ইয়াতে পাৰ্কিং কৰি লৈছো তো বলা এতিয়া বজাৰৰ ভিতৰ तो गाइस फर्स्ट टाइम ले लेছো कॉल तो गाइस এতিয়া গৈ আছো ফার্স্ট টাইম আপেল লৈ লো আৰু আপেল লাগা পাইছে 400 हां ओ আপেল কেনেকে किमान 100 कम नहीं कम होएगा ना कितना कम होगा आप लेगा तो ना कम होएगा 1 किलो दो तो गाइस फाइनली আপেল লৈ ললো 1 কিলো কিলো কিমান 100 টকা কিলো এক হ'ব ন তো এতিয়া আপেল লৈ হৈ গ'ল এতিয়া আইছো মিঠাই লবলৈ চাও কি কি মিঠাই আছে আধা কিলো নাই হেটো আৰু আধা কিলো দিয়ক জেলবি মিঠা আছে না নাই খাই চাও দে মিঠা আছে দে ওই পিনে তো ইয়াত লৈ আছো বুট আৰু এজন আছে ফোনত বিজি আৰাম কৰি লইয়ে খালি মানে মারা গেছে হ্যাঁ খালি আধা কেজি কিমান লৈ আছে পইচা দি কিমান লৈ আছে 10 টকা কোট পিছত আজকালকে নিভাব লাগে 10 টকা লৈ ঘুৰি আছে তো গাইস এতিয়া ধুনিয়াকে বজাৰ পাতি কৰা হৈ গল তো এতিয়া আৰু এনে বিশ্বকৰ্মা পূজা বুলি এতিয়া বজাৰ পুৰা ভিৰ আছে দেখা পাইছে তো গাইস এতিয়া পুৰা বজাৰটা দেখা দিয়া ন দেখা দিয়া বে কি দেখা দিব মই আঙুলি তো ইমান ওজন হৈ লাগিবই পোৱা নাই এটা পুৰা বজাৰ চলা কৰি পুৰা ভাগ লাগি গৈছে তো এতিয়া কিবা এটা খাব লাগিব তো বলক ওরা এটা কোনটো লবা কোনটো ভাল লাগিব বস্তু হ্যাঁ কোনটো ভাল লাগিব জানো কোনটো লগা এক কে টকা মহাগাঁও 60 টকা হ দিদাই ইউটিউবৰ ভিডিও বনাই আছো জৰা কৈ দিয়া আপুনি মোটা মলে দি দিবি কোনটো ল এটো 60 টকা কেটা এটো 60 টকা নমস্কাৰ কেটা লম বস্তু নকা এডাল নকা হিলো ও এটো এডাল দিয়ক আৰু এটো কিমান এটো কিমান 70 টকা দিয়ক তো এতিয়া মালা দুডাল লৈ ললো ধুনিয়াকে এজন দাদা কিবা কৈ দিয়ক আৰু নামটো কাজল বসা ধুনিয়াকে মানে দাদা দি আছে পেকিং কৰি দিব ধুনিয়াকে তো চাওক আৰু ইয়াৰ পৰাই পটকা লৈছিলো 15 আগষ্ট দিনা পটকা ইয়াৰ পৰাই লৈছিলো তো মনত আছে না নাই চিনি পাইছে ন গুড মৰ্নিং গাইজ আৰু আজি হ'ল বিশ্বকৰ্মা পূজা এতিয়া মৰ্নিং খবৰ দিছোঁ আৰু আপোনালোক সকলোলৈকে শুভ বিশ্বকৰ্মা পূজা বহুত বহুত শুভেচ্ছা থাকিল আৰু এতিয়া উঠিলোঁ তাৰপিছত দেখাই আছোঁ ব্লগ
গাইছ এতিয়া আছো আমি ডিং বজাৰ আৰু এখানে আছে বিশ্বকৰ্মা পূজা তো নাম হ'ব তো আমি এতিয়া কথা পাতিম তো কি কৰা নাও পাতিলো নাম দিব সংখ্যা আৰু পাৰ্কিং ষ্টেণ্ডৰ যৌথ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে এভাগ বিহা নামৰ আয়োজন কৰা হৈছে নামতিসকলে সত্ৰাসনৰ পিছতে বিহা নাম পৰিৱেশন কৰিব